নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা ফ্ৰাইড ৰাইচৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাত মই পানীখিনি গৰম হ'বলৈ দিছোঁ। ইয়াতে গৰম হোৱাৰ পিছত মই চাউলখিনি দি দিম। লাহে লাহেকৈ পানীখিনি গৰম হৈ গৈছে। ইয়াতে মই এতিয়া চাউলখিনি দি দিম। মাজে মাজে চাউলখিনি এনেকৈ লৰাই চাই থাকিব আপোনালোকে। চাউলখিনি এয়া এতিয়া আমাৰ ভাতখিনি ৰেডি হৈ গৈছে। এতিয়া এনেদৰে এখন কাঁহীত উলিয়াই ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এতিয়া আমি লৈছোঁ নিমখ, নৰসিংহ পাত, পিঁয়াজ, হালধি, লগতে লৈছোঁ দালচেনি কেইটুকুৰামান, জিৰা পাউডাৰ, গৰম মছলা আৰু ধনিয়া পাউডাৰ। কেৰাহী এটাত তেল গৰম হ'বলৈ দি দিছোঁ। গৰম হৈ গৈছে। এতিয়া মই ইয়াত পিঁয়াজ দি দিম। পিঁয়াজখিনি লৰাই থাকিব। পিঁয়াজখিনি হৈ গৈছে। এতিয়া মই ইয়াতে বিলাহী কেইটুকুৰামান দিম। বিলাহীখিনি নোহোৱালৈকে ভাজি থাকিম। বিলাহীখিনি হৈ গৈছে। এতিয়া ইয়াতে মই ভাতখিনি দি দিম ঠাণ্ডা কৰি ৰখা। ভাতখিনি লাহে লাহেকৈ তলৰ পৰা ওপৰলৈকে লৰাই থাকিম। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ। দালচেনি কেইটুকুৰামান দি দিছোঁ। হালধি অকণমান, লগতে মছলা দি দিছোঁ। হালধিৰ ৰংটো অলপ ধুনীয়া হ'বৰ বাবে ভাতখিনি দি দিছোঁ। যিহেতু কালাৰটো ধুনীয়া হ'লে খাই ভাল লাগে। এইখিনি এতিয়া মই এনেদৰে লৰাই থাকিম। হৈ গৈছে। ইয়াত মই এতিয়া নৰসিংহ পাত কেইখিলামান দি দিছোঁ। এয়া আমাৰ এতিয়া লাহে লাহেকৈ এইখিনি ৰেডি হৈ গৈছে। এয়া দেখিছেনে মোৰ ফ্ৰাইড ৰাইচখিনি এতিয়া ৰেডি হৈ গৈছে। আপোনালোকেও এনেদৰে ফ্ৰাইড ৰাইচ বনাই খাই চাবচোন। কেনেকুৱা পালে কমেণ্ট কৰি জনাব।
যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ।